নমস্কাৰ বন্ধুসকল, মই নীতিমণি গগৈ আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হ'ব ইউটিউবত। বহুতেই দিনৰ পৰা আশা কৰি আছিলোঁ ইউটিউবত চেনেল এটা খুলিম, ভিডিঅ' আপলোড কৰিম, কিন্তু সদায় থাকি যায়। আচলতে নাজানো কেনেকৈ আপলোড কৰে বা কেনেকৈ এডিট কৰে, ক'ত কৰে, কি কৰে, শিকাই দিওঁতেও কোনো নাই আৰু কাৰোবাক সুধিবলৈ কাক সুধিম কি একো গম নাপাওঁ। তথাপিতো বহুত ইচ্ছা আছিলে চেনেল এটা খোলাৰ, ভিডিঅ' আপলোড কৰাৰ। যিহেতু আজি অকেজন এটা পালোঁ, তো ভাবিছোঁ ফাৰ্ষ্ট সেই অকেজনটোৰ পৰাই ষ্টাৰ্ট দি মানে মোৰ আজি ইউটিউব চেনেলটো খোলোঁ। আৰু হয়তো ভুল হ'ব পাৰে, হয়তো নহয় ভুল হ'বই, মোৰে খজুৱাই গৈছে বাৰু যি কি নহয় ভুল হ'বই, আপোনালোকে ক্ষমা কৰি দিব যদি কিবা ভুল হয়। কথা ক'ব ভালকৈ নাজানো, কেনেকৈ ক'লে কি হ'ব, বেয়া হ'ব, ভাল হ'ব, ভুল হ'ব, সকলোখিনি যেন নিজৰ প্ৰতি মাফ কৰি দিয়ে। ভিডিঅ'টো চাব, পিছলৈ অলপ দিহা পৰামৰ্শ লৈ ভিডিঅ'বিলাক আৰু বেছি ভালদৰে দিবলৈ চেষ্টা কৰিম। এয়া যিহেতু প্ৰথম প্ৰচেষ্টা, সেয়েহে ভুল থাকিবই নিশ্চয়, সেয়া ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চাব শেষলৈকে পাৰিলে, আৰু তাত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰুনো কি ক'ম, আজিৰ টপিকটো হৈছে যে মই মোৰ যোৰহাটত আছিলোঁ। মই ITI কৰি আছোঁ, মোৰ পৰিচয়টো লৈ লৈছোঁ। মই ITI কৰি আছিলোঁ, এইবাৰ ছেকেণ্ড ইয়েৰ শেষ হৈছে মোৰ। তো এতিয়া মই আহিলোঁ আপোনাৰ ঘৰত। এক্সাম চলি আছে, এক্সাম কেতিয়াবা হৈছে কিছুমানৰ নাই হোৱা, এক্সামৰ কোনো ঠিক লগা নাই। সেয়েহে মই এতিয়া ঘৰত আছোঁহি বৰ্তমান, আৰু এক্সাম চলিব, যাব লাগিব। ইয়াৰ মাজতে মই ইউটিউব চেনেল খোলাৰ কথা ভাবিলোঁ। আচলতে এতিয়া এইকেইদিন যিহেতু ফ্ৰীও হৈ আছোঁ, তো এই সুযোগতে মোৰ যিহেতু এটা আশা আছিলে, আজি ভাবিছোঁ খুলি লওঁ। আৰু আজি ইউটিউব চেনেলটোৰ মেইন টপিকটো হৈছে কি কৈছোঁনো এইবোৰ, চৰি ভুল মাফ কৰি দিব, আকৌ আহি ক'ব বহুত ভুল হৈছে। যিহেতু প্ৰথমবাৰ, প্লিজ মাফ কৰি দিব দেই ৰাইজসকল। আচলতে মই সঁচাকৈ নাৰ্ভাছো হৈছোঁ, চাগে অলপ ভয়ো লাগিছে। প্ৰথমবাৰ কৈছোঁ, কি কৈছোঁ জানো একো পাত্তাই পোৱা নাই, মূৰেদি উৰি গৈছে। বাৰু যি হওক, মই লগৰজনীৰ ঘৰত গৈছিলোঁ, আমাৰ পৰা প্ৰায় 40-45 মিনিটমান দূৰত। মই স্কুটি লৈ গৈছিলোঁ আৰু অকণ ভয় লাগিছিলে। মই এইবাৰো কিন্তু ফাৰ্ষ্ট টাইমৰ কাৰণে মই ইমান দূৰ 45 মিনিটৰ ৰাস্তা মই অকলে স্কুটিত গৈছিলোঁ। ঘৰত আকৌ মায়ে এলাউ কৰাৰ কাৰণে, মই নিজে নিম বুলি ভবা নাছিলোঁ, মায়ে যিহেতু ক'লে তো গুচি গ'লোঁ। ভাল লাগিলে, ঘৰ পালোহি ভালে কুশলে। আৰু এইবাৰে মই ফাৰ্ষ্ট টাইমৰ কাৰণে মই ভিডিঅ' আপলোড কৰিবলৈ পাৰিম বুলি ভাবিছোঁ। আৰু তো দেৰি নকৰোঁ, কিমাননো পেলে কৰি থাকিম। ভয়ো লাগিছে, ভালো লাগিছে, আচলতে মনটো ফূৰ্তি লাগিছে। যি হওক নহওক, মুঠতে আজি ভিডিঅ' আপলোড দিম আৰু। তো ৰাইজে কিমান আঁকোৱালি লয় নাজানো, ভুল হ'ব ক্ষমা কৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। তেতিয়া মই ওলাইছিলোঁ, আৰু এয়া গৈ পোৱাৰ পাছত এই বুঢ়ী দিহিং বুলি আছে নৈখন, তাত ফুৰিব গৈছিলোঁ। তাতে ফটো দুকপিমান মাৰিছিলোঁ। এয়া তেওঁলোকৰ ড্ৰেছটো পিন্ধি চাইছিলোঁ কেনেকুৱা লাগে। ৰাতি আৰু এনেই লগৰজনীৰ লগত, কেইবাজনীও আৰু গাঁওখন অলপ ফুৰিব কাৰণে গৈছিলোঁ। এয়া নেক্সট ডে, যিটো দেউৰী শ্ৰাদ্ধ, মই দেখা নাছিলোঁ আজিলৈকে, সদায় শুনি থাকোঁ শ্ৰাদ্ধখনৰ কথা। মোৰ লগৰজনীয়ে কৈছিলে যে তেওঁলোকৰ দেউৰী শ্ৰাদ্ধ বহুত ডাঙৰকৈ পাতে, এখন ডাঙৰ সমাজ হয়, তাত গোটেই গাঁৱৰ ৰাইজ আহে। দেউৰী গোটেই গাঁওখন তেওঁলোকৰ, বহুত কেইবাঘৰো মানুহ আছে চাগে, মই বিশেষ নাজানো, কিন্তু বহুত মানুহ হয়। মই এতিয়া পেণ্ডেলটো যিটো ৰভা তৰিছে তাতে দেখি গম পাই গৈছোঁ যে বহুত ডাঙৰ, একদম ডাঙৰ পথাৰৰ এটা ডাঙৰ ঠাই লৈ লৈছে তাত। তো ইয়াত চবেই ৰাতিপুৱা আহিছে, কাম বন কৰিছে। এইফালে গাহৰি কাটি আছে তাতে। ইয়াত এই সকামখনত প্ৰায় 15টা গাহৰি কাটিছিলে মই জনাত, আৰু কিছুমান সকামত হয়তো ইয়াতকৈ বেছি হয়, কেতিয়াবা ইয়াতকৈ কম হয়। গাহৰি কাটি আছিলে এয়া ৰভাখন থুলমূলকৈ। ইয়াতে যিবিলাকে গাহৰি নাখায় তেওঁলোকৰ কাৰণে ব্ৰইলাৰো যোগাৰ কৰা হৈছিলে, ব্ৰইলাৰ, মাছ সকলো। সেয়া খালি ৰিচিপশ্যনত দিয়া হৈছিলে। ইয়াতেতো আপোনাৰ চিম্পুলকৈ কৰা হৈছে।
ইয়াত মানে যেতিয়া গাঁৱৰ বস্তু হয় তাত অকণমান মানে তাতে চব চাগে মিক্স কৰি বনোৱা হয় নেকি। কিন্তু আপোনাৰ ৰিচিপশ্যনৰ কাৰণে যিখিনি ঘৰৰ বাহিৰা আলহী আহিব তেওঁলোকৰ কাৰণে বেলেগকৈ ৰন্ধা বঢ়া হয়। এই সমাজখনত গাঁৱৰ ৰাইজে খায় মিলি একেলগে। জলপান দিয়া হৈছিলে খাবৰ কাৰণে, জলপান খাইছিলোঁ। তাতে লগৰবিলাকে ফটো উঠি আছিলে। মই প্ৰথমবাৰ যিহেতু ইউটিউব চেনেল খুলিম তাৰ বাবে ভিডিঅ' বনাই আছিলোঁ। তথাপিতো লাজ লাগিছিলে যিহেতু মই নতুন তাত আলহী হৈ গৈছিলোঁ। তথাপিতো যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিবৰ কাৰণে এয়া অলপ চেষ্টা কৰিছিলোঁ। ৰাতিপুৱা যিহেতু ভোক লাগি যায় সকলো ৰাতিপুৱাতে পুৱা প্ৰায় 7টামান বজাত গৈছে। কেইজনীমান আগৰ পুৰণা চিনাকি আছিলে, যিহেতু মই যোৰহাটত পঢ়ি আছিলোঁ তাৰ কাৰণে সিহঁতৰ লগত চিনাকি আছিলে। মই আচলতে যোৰহাটৰ ৰুমমেট গৰাকীৰ ঘৰলৈ আহিছিলোঁ। এয়া তাত আহি পালোঁ, আহি পাই ইমান ভিৰ, মই মানে দেখা নাই ইমান ভিৰ। মই আহোম ছোৱালী তো মই মেডাম মেফিত দেখিছোঁ ভিৰ বাৰু, কিন্তু এনেকৈ কাজত বা সকামত ইমান ভিৰ দেখা নাছিলোঁ। তো এইবাৰ প্ৰথমবাৰৰ কাৰণে দেখিছোঁ এয়া দেউৰী শ্ৰাদ্ধ। বহুত ডাঙৰকৈ পাতিছে, ডাঙৰকৈ পাতে আচলতে, তেওঁলোকৰ গোটেই গাঁৱৰ ৰাইজে মিলি পাতে। লগৰবিলাকে ফটো মাৰি আছিলে, মই ভিডিঅ' কৰাটো সিহঁতি ভাবিছে তহঁতি কেলৈ ভিডিঅ' কৰি আছ, ফটো মাৰোৱা মোক মাতি আছিলে। তো মই ক'লোঁ ৰ তহঁতি মাৰ, মই মাৰি আছোঁ। ফটোবিলাক পাছত দেখুৱাই আছোঁ আপোনালোকক। মানুহ বহুত বেছি হৈছিলে, মই কেমেৰা মানে আপোনাৰ কভাৰ কৰিব নোৱাৰি ইমান দূৰলৈকে মানুহ হৈছিলে। যিমানখিনি কভাৰ কৰিব পাৰিলোঁ কৰিলোঁ আৰু। মোৰ অলপ লাজ লাগি আছিলে যিহেতু মানুহসকলে চাই আছিলে, গাঁৱৰ মানুহে মানুহক চিনি পায় তেওঁলোকৰ মানুহখিনি। মই যিহেতু তাত আলহী হৈ গৈছিলোঁ তো মানুহে চিনি নাপায়, তো মোৰ নিজৰ বহুত লাজ লাগি আছিলে তাত খাওঁতে বহুত টাইম লাগি যায়। সেইকাৰণে আমি লগৰ কেইজনীৰ লগত ফটো মাৰিব ওলাই গ'লোঁ। তাত আচলতে তেওঁলোকৰ নিয়ম নীতি কৰা হয় বিলাই থকাৰ মাজতে, তো সেইকাৰণে বাহিৰত গৈ অলপ ভিডিঅ' বনালোঁ। লগৰবিলাকে ভিডিঅ' বনাই আছিলে, তো সেইকাৰণে অলপ আমি খোৱা পাতৰ পৰা উঠি আমি অলপ ফটো চটো মাৰিলোঁ। তো আৰু তাত নিয়ম নীতি কৰা হ'ল লগৰবিলাকৰ লগত ধেমালি কৰি ভাল লাগিলে, নতুনকৈ চিনাকি হ'লোঁ। এয়া টয়লেট বনাই দিয়া হৈছে। আচলতে দহাঘৰ এই ঘৰটোহে আচলতে, এই ঘৰখনৰ আইতা ককা ঢুকাইছিলে তাৰ কাৰণে কৰিছিলে এই সকামখন। কিন্তু সেই তাত যে দেখিছে সেই তাতে হয়, তাতে আপোনাৰ পথাৰত শ্ৰাদ্ধখন পতা হৈছে গাঁৱৰ ৰাইজৰ কাৰণে। আৰু যিহেতু বগা পেণ্ডেলো দেখিলে তাত ৰিচিপশ্যনত আলহীখিনিক দিয়া হৈছিলে। ইয়াৰ লগৰজনীয়ে বিলনীয়া কৰি আছে, তাই মোৰ লগত থাকিব টাইমেই নাপালে, তাই বিলনীয়াই কৰি থাকিলে। মই কৈছোঁ আজিৰ দিনটোতে এটলিষ্ট মোৰ লগত থাক, তই বিলনীয়া নালাগে দেই, গাঁৱৰ ৰাইজ আছে কৰিব। কিন্তু তাই কৰি ভাল পাই কৰি আছে আৰু মই নতুনকৈ লগৰ চিনাকি হৈ ঘূৰি ফুৰিছোঁ সিহঁতৰ লগত। মোৰ মোবাইলত বন্দিয়ে কৰিব পৰা নাই, ইমান মানুহ। ভাল লাগিল গৈ।
কিবা এটা নতুন সমাজ এখন দেখিবলৈ পালোঁ, ভাল লাগিলে। লাইন পাতি আছে লগৰখিনি, আধা আধি বিলাই প্ৰায় হৈছিলেগৈ। আমি অৱশ্যে আমাৰ ছিট থৈ দিছিলোঁ তাতে, গৈ বহিলোগৈ। বহাৰ পাছতে মাংস বিলাইছিলে, গাহৰি বিলাই আছিলে। গাহৰি নোখোৱাসকলৰ কাৰণে ব্ৰইলাৰ দিয়া হৈছিলে, ব্ৰইলাৰ মাছ। আমি গাহৰি খাওঁ যিহেতু, মই বিশেষকৈ গাহৰি খাওঁ, আহোম ছোৱালী, তো গাহৰিয়ে ল'লোঁ। গাহৰি যিমান খুঁজে সিমান দি থাকে। ঘৰলৈ লৈ যাব পাৰি। দেখিছোঁ সকলোৱে হাতে হাতে তেনেকুৱা টিফিন বক্স লৈ আহিছে ঘৰলৈ লৈ যাবৰ কাৰণে। খালি বহুত নষ্ট হয়, এইটোৱে দেখি বেয়া লাগিলে যে সৰু ল'ৰা ছোৱালীক ইমানখিনি খাব নোৱাৰে কাৰণে বহুতখিনি নষ্ট হয়। ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ, লাজ লাগি আছিলে, তথাপিতো আৰু কৰি আছিলোঁ। মোক চাই আছিলে ফোনটোৰ পৰা বহুত মানুহে, মোৰ বহুত লাজ লাগি আছিলে, তথাপিতো অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ ৰখি দিছিলে, মই কিন্তু নাখালোঁ যিহেতু মই স্কুটি চলাই আহিব লাগিব ঘৰলৈ। মায়ে ফোন কৰি আছে সোনকালে ঘৰ, তো সেইকাৰণে মই নাখালোঁ। লগৰ দুজনী মানে খাইছিলে, সিহঁতক পাৰি খাব মন গৈছিলে, কিন্তু খোৱা নহ'ল বাৰু। ভাতটো খালোঁ, ভাল লাগিলে এনেকৈ সমাজৰ মাজত খাই, সেইটো এটা বেলেগেই আমেজ। তাৰপিছত খোৱা হোৱাৰ পাছত মাজতে এওঁলোকে বিলনীয়াসকল চাগে তেওঁলোকৰ কিবা নিয়মতে এনেকৈ বিদায় দি আছে চাগে, সেয়াই কৰিছে নেকি সম্ভৱ। বিলনীয়াসকল চাগে, নহ'লে জ্যেষ্ঠসকল গাঁৱৰ। মই নাজানো ভাত খোৱাৰ আগত যে এনেকৈ অলপ থৈ ল'ব লাগে বুলি, তো মই খায়ে পাইছিলোঁ, লগৰখিনি শিকোৱাত শিকিলোঁ। আৰু এয়া লাষ্টত ফটো মাৰি ঘৰ আহিলোঁ। মোৰ যিহেতু দেৰি হৈ আছিলে ঘৰ আহিবৰ কাৰণে, সন্ধিয়া মই স্কুটি লৈ গৈছিলোঁ, প্ৰায় 45 মিনিটমান লাগে। সেয়াই স্কুটি আগবাঢ়ি গ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো হয়তো কৰিব জনা নাই, কিন্তু মোৰ গৈ বহুত ভাল লাগিলে। ফাৰ্ষ্ট টাইম হয়, সেইকাৰণে ভুলবিলাক উনুকিয়াই দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু কি ক'ম, নেক্সট টাইম ভিডিঅ' বনালে দিয়া পৰামৰ্শ অলপ লৈয়ে মই ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। ফাৰ্ষ্ট টাইম যিহেতু এনেকৈ আপলোড কৰিবলৈ, মানে আজি আপলোড কৰিবলৈ বহুত ইচ্ছা গৈ আছে মোৰ। মাৰ পৰা গালি খাই আছোঁ, তথাপিতো আজি মই ভিডিঅ' আপলোড কৰিহে এৰিম। ইমান দিনৰ ইচ্ছা, তাতে মই ভিডিঅ'খিনি যিহেতু গোট খুৱাই ল'ব পাৰিছোঁ, তো ভাবিছোঁ আজি আপলোড দিহে এৰিম, যেনেকৈ হ'লেও মাৰ পৰা গালি খাই হ'লেও। কিন্তু আপোনালোকে চাব ভিডিঅ'টো, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভুলবিলাক উনুকিয়াই দিব, যাতে মই চব ভুল, মানে মোৰ হয়তো কিছুমান শব্দও ভুল হ'ব পাৰে, মোৰ ভিডিঅ'টো বনোৱাও ভুল হ'ব পাৰে, কথাখিনি নিমিলিব পাৰে, বা চাউণ্ডটো বেছি হ'ব পাৰে। যিও ভুল হওক আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'বোৰ চাব পাৰিলে, একোতো বিশেষ নাজানো, ভাল ভাল ইউটিউবাৰ্ছ ডিম্পু দা, মনু, তেওঁলোকৰ পৰা অলপ শিকিম। আজি মনুক লগ পোৱাৰ কথা আছিলে, মনু কিবা বিষমীয়া দেউৰী, কিন্তু লগ নাপালোঁ, সেইটো এটা বেয়া লাগিলে। ভাবি আছিলোঁ তেওঁলোকে লগ পালে আজি ফাৰ্ষ্ট টাইম কৰিম, আৰু মনুক লগ পাম, বহুত এক্সাইটমেণ্ট হৈ আছিলোঁ। কিন্তু মনু চাগে আহিছিলে, মই কিন্তু আহিব লগা হ'ল সোনকালে, সেইকাৰণে লগ নাপালোঁ। বাৰু যি হওক, আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট টাইম ভিডিঅ' কেতিয়া আপলোড হয় ক'ব পৰা নাই, চাই লওঁ। কিন্তু এবাৰ অলপ চেষ্টা কৰিম ভাল, আৰু ইয়াতকৈ ভাল কৰিবৰ কাৰণে। তাৰ কাৰণে কিপ ৱাচিং, বাই বাই। এতিয়া শুই যাওঁ, ভাগৰ লাগি আহিছে। গুড নাইট, নেক্সট ভিডিঅ' লগ পাই আছোঁ।